আমি টেঙা খালো পিঠা চিঠা বহুত বনালো আৰু তাৰ মাজতে শুটিঙো অকস্মাত লগৰ কেইটা চিঞৰি থাকে গোহাঁই পুতেক বদমাছ নাখায় নাখায় ভাত লৰাই দিনে দিনে খিনাই ৰেপটোকে লিখিবলৈ যাকে তাকে গোটেই নৰাৰে বনাইছে মেজি বহুত ধুনীয়া লাগিছে অলপমান নৰা সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছে জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তেখেতক হেল্ল' গুড মৰ্ণিং গাইজ এতিয়া ৰাতিপুৱা 6টামান বাজিছে আৰু মই আছোঁ এতিয়া বৰ্তমান আমাৰ ধেমাজি চাইকেল চাৰ্চত আহিছোঁ মানে আমাৰ ৰাজকুমাৰ ইয়াতে আছে আজি আমাৰ যিটো গান আমি শ্বুট কৰিব গৈ আছোঁ সেই গানটো আমাৰ হিৰো ৰাজকুমাৰ থাকিব আৰু হিৰোইন আপোনাৰ ময়ূৰী দত্ত তেওঁ থাকিব তো এইটো আপোনালোকে চাই থাকক ধুনীয়া এটা ভিডিঅ' গৈ আছে ৰখি দিছোঁ আমাৰ বাকীবিলাক গাড়ী আহি পোৱা নাই আৰু আহি থাকোঁতে ইয়াতে ৰখি থাকোঁতে আমাৰ ইহঁতক লগ পালোঁ আমাৰ দীপক আৰু আমাৰ ধেমাজি বিখ্যাত ডিম্পল ৰেপাৰ তো আপোনালোকক ভাবিছোঁ এতিয়া ৰাতিপুৱা এটা ধুনীয়া এটা ৰেপ শান্তশিষ্ট দেখা সৰুৰ পৰাই বদমাছ চলি ৰাখি লৰাই আজি চাল দিয়ে চচমাত ৰেপ চিনত নমনা ভকত সোমাই পৰিল অকস্মাত লগৰ কেইটা চিঞৰি থাকে গোহাঁই পুতেক বদমাছ নাখায় নাখায় ভাত লৰাই দিনে দিনে খিনাই ৰেপটোকে লিখিবলৈ যাকে তাকে শুনাই কৰিছিলে প্ৰেম সিও ঘূৰে অনাই বনাই কাৰ লগত সন্দেহ কৰি এৰিছিলে ভক্তিটো অতি মানে লক্ষণটো চোৰৰ মৰমবোৰ বেছি মানে সম্পৰ্ক দূৰৰ চিঞৰ বাখৰ বেছি মানে মগজুত গোবৰ নামত প্ৰেমটো মন লগত গোবৰ যেনি তেনি খোচা তেনি মাৰপিট লেতেৰাবোৰ চাফা কৰিম ৰেপৰ মই হাৰপিক ৰেপ কৰোঁ গান কৰোঁ কাৰ ভাগত যায় কি ইয়াত কোনো নৰখে লাগিল ন পাৰ্কিং বঢ়িয়া 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 এক্সট্ৰাকৈ চিনাকি কৰাই দিব নালাগে ইয়াত ডিম্বলৰ এটা হেৰি এটা আছে মানে পেজো এটা আছে আৰু ইউটিউব চেনেল এটাও আছে মই লিংকটো দি দিম আপোনালোকে ধুনীয়াকৈ তাৰ পৰা ৰেপ শিকিব পাৰিব এই আমি লোকেশ্যন আহি পালোঁহি আৰ্টিষ্ট আহি পালে গোটেই অলপ পাছত আমাৰ শ্বট ষ্টাৰ্ট হ'ব আমি এতিয়া আছোঁ পুৱাহিকা আচলতে এটা ভিডিঅ' শ্বুট কৰিব যাওঁতে কিমান কষ্ট হয় আৰু কিমান বস্তু দৰকাৰ হয় আৰু সেই ভিডিঅ'টোৰ আঁৰত কিমান মানুহ জড়িত হৈ থাকে মই সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ ফলত এটা ধুনীয়া এটা ভিডিঅ' ওলাই আহে আৰু সেই ভিডিঅ'টো আমি সকলোৱে উপভোগ কৰিব পাৰোঁ কিন্তু তাৰ ভিতৰৰ কথাখিনি আমি নাজানো সেইখিনি বস্তুকে মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকক বিহু পালেহি নহয় এইবাৰ বিহু খাই যাওঁ শ্বুটিঙত যে ইমান আপোনাৰ দোকান ৰুবুলৰ দোকান কৈ আছে আপোনাৰ সঁচাই দোকান আছে নি আছে অকল মদৰ দোকান মদ আৰু গাহৰি অকল ইয়াৰ মুখত এটাই কথা চেনেল ছাবস্ক্ৰাইব কৰি দিব আমাৰ ৰুবুলটা ক'ত আছে বঢ়িয়া এতিয়া লোকেশ্যনটো অকণমান চেঞ্জ হৈছে বেছি নহয় এতিয়া আমাৰ তাত মোটামুটি আমাৰ ড্ৰামাৰ কামখিনি গোটেইখিনি প্ৰায় শেষ হৈছে এতিয়া ইয়াত আগফালে ভেলাঘৰ আছে মেজি বনাইছে ইয়াত অলপ হ'ব কাৰোবাৰ অলপ ভিডিঅ'টো এফালে চাই থাকক ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো আমাৰ ডেকা ল'ৰাকেইটালৈ ওচৰলৈ আহিছোঁ বৰ্তমান এওঁ হ'ল নতুন তেওঁ নমস্কাৰ তোমাৰ নামটো কি মোৰ নামটো ইমৰান গগৈ ইমৰান নামটো কিবা মুছলিম ল'ৰা লিখা নেকি ঘৰত হৈছে আহল অঁ ইমৰান মোৰ চিনাকি মোৰ এই আগৰ গানটোত এই কৰিছিলে এওঁ আছিলে তেওঁ হেৰি পুৰণা হেৰি মোৰ প্ৰায় গানত হেৰি থাকিবই কৰিয়ে থাকিব নেক্সট বেয়া
আপোনাৰ মনৰ অনুভৱটো কৈ দিয়ক আজি শ্বুটিং কৰি কেনেকুৱা লাগিছে আগতে আপুনি শ্বুটিং কৰি পাইছেনে নাই পোৱা মই নাই পোৱা এতিয়া আজি পুনে প্ৰথম কৰিছোঁ ভাল লাগিছে ভেলাঘৰ হেৰি আজি অঁ আপুনি একদম গানটো চাব আপুনি মেইন হৈ থাকিব তাতে আপুনি ইয়াত কি কৰিছে ইয়াতে ভেলাঘৰ অলপ এই ভেলাঘৰ এই মেজিটো বনাই আছোঁ অঁ এইটো ইমান ডাঙৰ মেজি গাঁৱৰ ডেকালা মেজিটো বনাই আছোঁ তাতো সেইটো বনাই আছোঁ মিলিজুলি গাঁৱৰ ৰাইজে বনাইছোঁ আৰু বনাইছে আমাৰ মেইন আৰু এজন আছে লিডাৰজন এইজন লিডাৰ ইয়াতে বহি আছোঁ দেই লিডাৰ আৰে আপোনালোকে আচলতে মই লিডাৰ নহয় মই কেপ্টেইন বুলি ক'বলৈ ইয়াত ইয়াত হাঁহ কয় না মেইন মানুহ চবে আগুৱাই গৈছোঁ আৰু চবে সহায় সহযোগিতা কৰিব ধুনীয়া লাগিব গানটো চাই পিনে গানটো চাই ভাল লাগিব আপোনালোকে চাব সকলোৱে বহু দিনৰ পৰা বাবা দাৰ লগত কাম কৰা এটা ইচ্ছা আছিলে আৰু ৰাজকুমাৰহঁতৰ লগত কাম কৰাৰ ইচ্ছাটো আছেই ময়ূৰো কৈ আছিলে যে মোৰ গান এটা হ'ব কামটো কৰি দিব লাগে মই বোলো ঠিক আছে অ'কে কামটো কৰিলোঁ এতিয়া আমি পুৱা শইকীয়াত আছোঁ আজি প্ৰথম দিন যথেষ্ট আগবাঢ়িলোঁ আমি কামখিনিত আৰু যিহেতু আগত মাঘ বিহু ছিজন আহি আছে গতিকে আমি ভেলাঘৰক বিষয়বস্তু হিচাপে লৈ আৰু গাঁৱৰ পটভূমিত আমি গোটেই কামখিনি কৰিছোঁ চাব আপোনালোকে গানটো ভাল পাব যথেষ্ট ভাল গান আৰু যদি আপোনালোকে নাচায় তেনেহ'লে আপোনালোকক জাতকে বেয়া পালোঁ আৰু গতিকে চাব চালে মানে ভাল পাব বহুত ভাল লাগিছে ৰাতিপুৱাৰ পৰা শ্বুটিং চলি আছে আমাৰ ময়ূৰী বহুত ধুনীয়া গাইছে গানটো বাবাদাই কৰিছে বাবাদাই আগৰো বহুত কাম কৰিছোঁ মই বহুত ভাল প্ৰডিউচ কৰিছে মনোজ দাই আৰু বহুত দিনৰ তোকো দেখিলোঁ ৰূপলক বহুত ভাল লাগিছে গোটেই গাঁৱৰ পটভূমিতে হৈছে শ্বুটিংটো বহুত ভাল লাগিছে বিশেষকৈ ভেলাঘৰ আৰু গোটেই নৰাৰে বনাইছে মেজি বহুত ধুনীয়া লাগিছে আৰু আমাৰ ল'ৰা যিকেইটা এক্টৰ কাম কৰিছে ইয়াতে অভিনয় বহুত ভাল কৰিছে সিহঁতে এতিয়া ছোৱালীবিলাক সেইফালে গ'ল আৰু লাহে লাহে হৈ থাকিব আৰু সন্ধিয়া হৈ আহিছে কামো আগবাঢ়ি আছে আমাৰ এইখিনি তুমি অলপ ভিলাই দিয়া এটা হ'লে গুচি আহা আয়ো দেখি লোভ লাগিছে খাবলৈ নোৱাৰো ৰিংকু খাইছা নাই মোক আকৌ টেঙা দেখিলে মুখৰ পৰা পানী ওলাই যায় পানী ওলাই যায় মুখৰ পৰা কি ৰবাব টেঙা মিঠাহে হয় ৰবাব টেঙাটো মিঠা চুকা টেঙাটো বহুত টেঙা খাব মই খাইতো ভালেই পাওঁ এতিয়া নাখাওঁ পানীয়ে ওলাই যায় মুখৰ পৰা মোৰ বেমাৰ এটা হৈছে বেমাৰ হৈছিলে সেইটো বেমাৰ ক'ব নোৱাৰি মোকো কোৱা নাই আমাৰ বাবা গানটোৰ ওপৰত অকণমান ক'ব কিবা এটা কওকচোন গানটো ভেলাঘৰটো ময়ূৰী দত্ত গান এটা খুব কমেডি বেছ গান কমেডি বেছ যদিও অলপ ৰোমাণ্টিক ফিলত কৰিব বিচাৰিছোঁ আৰু ষ্টাৰ্টিংবিলাক অলপ বেলেগ কৰিছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে চাব আৰু গানটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই কাইলৈ শ্বুটিং আছে কাইলৈ আছে আমাৰ শ্বুটিং কাইলৈ আমাৰ গোটেই গ্ৰুপৰ কাম আছে দুদিনৰ শ্বুটিং লৈছে আজি ড্ৰামাখিনি গ'ল কালিকৈ চাগে গ্ৰুপৰ হ'ব
ময়ূৰী দত্ত সকলোৱে চিনি পায় তথাপিও নমস্কাৰ খুব ধুনীয়া গীত এতিয়া আচলতে কাম চলি আছে ধেমাজিত আমি বৰ্তমান ধেমাজিত আছোঁ খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া লোকেশ্যন ঠাণ্ডা আছে তথাপি শ্বুটিং বুলি ক'লে মজাই বেলেগ জাতকে বেয়া পালং যিটো গীত মোৰ ইউটিউব চেনেলত অডিঅ'তে কিছুদিনৰ পূৰ্বে ৰিলিজ কৰিছিলোঁ আৰু সেই গীতটোৰ ভিডিঅ' আমি অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আমাৰ ৰূপজ্যোতি বৰা ধেমাজিৰ ডাইৰেক্টৰ খুব ভাল কাম কৰি আছে আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম মই তেখেতৰ লগত কাম কৰিছোঁ বহুত ভাল লাগিল আৰু বহুত সঁহাৰি পাইছোঁ ইয়াৰ ৰাইজৰ পৰা গতিকে জাতকে বেয়া পালং আহি আছে আপোনালোকে শুনিব চাব কেনে পালে জনাব আৰু ৰিলিজ কেতিয়া হ'ব গানটো ৰিলিজ চাগে হয়তো 5 বা 6 জানুৱাৰী মানে কৰিম আৰু যিহেতু মাঘৰ বিহু একেবাৰে সমাগত আৰু মাঘৰ বিহু প্ৰাকখনত এয়া আপোনালোকে ভেলাঘৰ দেখিছে আমি টেঙা খালোঁ পিঠা চিঠা বহুত বনালোঁ আৰু তাৰ মাজতে শ্বুটিঙো কৰিলোঁ বৰ ভাল লাগিল গতিকে আপোনালোকে জাতকে বেয়া পালং মাঘৰ বিহুত শুনিব আমাৰ পেকআপ হৈ গ'ল তো অহাকালি আকৌ পুনৰ শ্বুটিং হ'ব আমাৰ ধেমাজি বঙালমাৰী গোটেই সৰিয়হতলীত আমি কেইদিনমান আগতে এটা মিচিং চং এটা কৰিছিলোঁ কাপিলা কাপিলা বুলি এইটো খুব ধুনীয়া এটা ৰেচপন্স পাই আছোঁ মানুহৰ মোৰ ব্লগটো ধুনীয়া এটা ভিউৱাৰ্ছ আহি আছে তো এইটো আশা কৰিছোঁ এইটো ব্লগো আপোনালোকে ধুনীয়াকৈ আঁকোৱালি লওক আৰু ভৱিষ্যত ভাল ভাল ব্লগ ভিডিঅ' দিবলৈ মই আশা কৰিম মানে চেষ্টা কৰিম যদি আপোনালোকৰ মৰম চেনেহবোৰ পাওঁ তো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিব কমেণ্ট এটা কৰিব প্লিজ আৰু চেনেলটো মই ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই এয়া আমাৰ শ্বুটিঙো শেষ হ'ল এয়া জানদা ভাত খালে ভাত খালোঁ আমাৰ মেকআপ কৰিছে আমাৰ যাম আপোনালোকে সকলোৱে জানে চিনি পায় আৰু চিনি কৰি দিবলৈ এক্সট্ৰাকৈ নালাগে আৰু নাপাব পাৰে কেনেকুৱা লাগিছে কৈ দিছোঁ কালি ৰাতি আহিছোঁ ধেমাজি বহুত ঠাণ্ডা ৰাতিপুৱা 5:30 আহি পাইছোঁ কপি আছে বেছি আৰু ইমানেই ঠাণ্ডা ধেমাজিত বেছি ঠাণ্ডা হোৱা নাই গুৱাহাটীতকৈ ধেমাজিত বেছি ঠাণ্ডা গুৱাহাটীতো ঠাণ্ডা অলপ অলপ পৰিছে তাৰপিছত আমাৰ এই ময়ূৰী বহুত ঠাণ্ডা শ্বুটিং হৈ গ'ল পেকআপ হৈ গ'ল এতিয়া খাবলৈ আহিছোঁ মই কৈছোঁ ঠাণ্ডা মানে ধেমাজি মনত থাকি যাব তাকে এয়া পেকআপ হ'ল এতিয়া খোৱাবিলাকে কেতিয়াবা এতিয়া আমাক ব্ৰেক দিছে আমি অলপ বেলেগ লোকেশ্যনত যাব লাগিব এতিয়া Go!